আৰু এটা সমষ্টি বিশেষভাৱে দতমা সমষ্টি যেহেতু আমি সকলোৱে জানো যে দতমা সমষ্টি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পবিত্ৰ জন্মস্থান গতিকে বডোফালৈ সন্মান জনায় আৰু বড়ো জনগোষ্ঠীটোৰ যি আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আছিল সেই অধিকাৰৰ যি সংগ্ৰাম সেই সংগ্ৰামখনলৈ আমাৰ নৈতিক সমৰ্থন প্ৰকাশ কৰি আমি দতমা সমষ্টিটো প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ এটা আলোচনা কৰিছোঁ কাইলৈ সন্ধিয়া নিশ্চিতভাৱে আপোনালোকক আমি আটাইকেইটা সমষ্টিৰ প্ৰাৰ্থী তালিকা সহ আমাৰ যি কেণ্ডিডেট সেই কেণ্ডিডেট আমি তালিকা আপোনালোকৰ হাতত আমি উঠাই দিম আৰু কেইটামান আৰু এটা সমষ্টি বিশেষভাৱে দতমা সমষ্টি যেহেতু আমি সকলোৱে জানো যে দতমা সমষ্টি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পবিত্ৰ জন্মস্থান গতিকে বডোফালৈ সন্মান জনায় আৰু বড়ো জনগোষ্ঠীটোৰ যি আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আছিল সেই অধিকাৰৰ যি সংগ্ৰাম সেই সংগ্ৰামখনলৈ আমাৰ নৈতিক সমৰ্থন প্ৰকাশ কৰি আমি দতমা সমষ্টিটো প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ এটা আলোচনা কৰিছোঁ কাইলৈ সন্ধিয়া নিশ্চিতভাৱে আপোনালোকক আমি আটাইকেইটা সমষ্টিৰ প্ৰাৰ্থী তালিকা সহ আমাৰ যি কেণ্ডিডেট সেই কেণ্ডিডেট আমি তালিকা আপোনালোকৰ হাতত আমি উঠাই দিম আৰু কেইটামান